আজি পৃথিৱীবাসীৰ বাবে এটা ভাল খবৰ যে পৃথিৱীৰ পৰা কৰোনা মহামাৰী নোহোৱা হ'ল। We all succeed. We stayed home, stayed safe. আজি প্ৰায় 52 সপ্তাহেৰ হ'ব। গো কৰোনা গো। একদম প্ৰথমেই কোৱা হৈছিল ষ্টে হোম ষ্টে ছেফ। আৰম্ভ হৈছিল তলাবন্ধৰ দিন। I will call it as 5-phased lockdown. সঁচা কথা ক'বলৈ গ'লে যান্ত্ৰিক জীৱনৰ পৰা অলপ ৰেহাই পাই সকলোৱে ভালেই পাইছিল। নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকা আপোনজনক ওচৰতে পাই সকলো আত্মহাৰা হৈ পৰিছিল। रविवार को शाम को 5 बजे 5 मिनट तक ऐसे लोगों का आभार व्यक्त करें। और आभार कैसे व्यक्त करेंगे? ताली बजा करके, थाली बजा करके, घंटी बजा करके हम उनके प्रति अपनी कृतज्ञता व्यक्त करें, उनका हौसला बढ़ाएं, उनको सैल्यूट करें। প্ৰকৃতিও বিনন্দীয়া ৰূপত লহপহকৈ বাঢ়ি আহিছিল। সকলোৰে মতে লকডাউন বছৰটোত এবাৰ হ'লেও হ'বই লাগে। চৰাইবোৰৰ মাত শুনা যায় হেনো। খবৰ নিজামুদ্দিনৰ নতুন দিল্লীৰ নিজামুদ্দিনত কৰোনাক লৈ এতিয়া মহা আতংক। নিজামুদ্দিনৰ প্ৰায় 200 গৰাকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হোৱাৰ আশংকা। আটাইকেইজনকে কৰা হৈছে কোৱাৰেণ্টাইন। নিজামুদ্দিনৰ পৰাও দেশৰ টিভিৰ আগত বহি সকলোৱে একোজন ভাল বিশ্লেষক হৈ পৰিছিল আৰু হৈ পৰিছিল ধৰ্ম অধৰ্মৰ সমালোচক। নাচ ৰেডি নে? নাচ কি কি হ'ল? মিউজিক দিছো, নাচ। পৰম্পৰা ৰক্ষাৰ যুঁজখন চাবলগীয়া হৈছিল। তলা বন্ধতে পাৰ হৈ গৈছিল বাপতি সাহোন। শুনিছো কাইলৈৰ পৰা লকডাউন খোলা হ'ব। সকলো মানুহেই
দুখ কৰিছিল, কিয়নো এই লকডাউনৰ বাবেই আমাৰ শিল্পীসকলৰ পেটৰ ভাত মৰা গৈছিল। এতিয়া এটা প্ৰশ্ন হয়, কাইলৈৰ পৰা লাখ টকা দি শিল্পীৰ ফাংচন চোৱাৰ ধৈৰ্য মানুহৰ থাকিবনে? ধৈৰ্য যদি থাকেও তেন্তে সামৰ্থ্য থাকিবনে? সেইবোৰ বাৰু বাদ দিয়ক, এতিয়া আমি আগবাঢ়ো পৰৱৰ্তী পৰ্যায়লৈ। ৰন্ধা বঢ়াত কোন কিমান ভাল এইবাৰ ওলাই পৰিছিল। হোৱাটছএপৰ ষ্টেটাছত এতিয়া কেৱল পানীপুৰি আৰু মিঠাই। ইফালে এচামে হেনো খাবলৈ পোৱা নাই। কোনোবাই খোৱা বস্তুবোৰ ষ্টেটাছত দিবলৈ মানা কৰিছে। কি ফাল্টু কথা, আমাৰ কুকিং দেখি জ্বলিছে চাগে। এচামে খাবলৈ পোৱা নাই আৰু এচামৰ হোৱাটছএপ ষ্টেটাছত খাদ্যবস্তুৰ সম্ভাৰ। হয়তো আমিবোৰেও বুজা নাছিলোঁ যে ভোক আচলতে কি। হয়তো আমিবোৰো এই অনাকাংক্ষিত হলিডেত মত্ত আছিলোঁ, আনন্দ উল্লাহত। কিন্তু এই হলিডে দীঘলীয়া হ'বলৈ ধৰিলে। যুঁজখন দীঘলীয়া হোৱা যেন লগা নাইনে? ভেকচিন ওলাইছে বোলে কৰোণাৰ, তথাপিও লকডাউন নুখুলে কিয়? আচলতে আগৰ যান্ত্ৰিক জীৱনটোক কিবা মিছ কৰা যেন ফিল হৈছে। আজি সঁচাকৈ এটা আনন্দৰ দিন, কিয়নো কাইলৈৰ পৰা আমি স্বাভাৱিক জীৱন যাপন কৰিব পাৰিম। কৰোণাই আমাৰ পৰা বহুত কিবা কিবি কাঢ়ি নিলে আৰু দি থৈ গ'ল এটা উপহাৰ। কাঢ়ি নিয়াবোৰৰ ভিতৰত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ জীৱন, আৰু দি থৈ গ'ল অপৰিসীম ভোগ। আজি মানুহৰ ওচৰত টকা থাকিও লাভ নাই, খেতিয়কে খেতিয়েই কৰিব নোৱাৰে। এনে এটা পৰিস্থিতিত আমাৰ মনত এটা প্ৰশ্ন উদ্ভাৱন হয়। সেই প্ৰশ্নটো হ'ল যে এতিয়া মানুহে কি খাব, আমিবোৰে কি খাম? ফাইনেলি কৰোণা গ'ল, আমি সফল হলো। We stayed home and stayed safe. আমি সফল হলো। We have done it.
WHOয়ে অলপতে আৰু এটা মহামাৰীৰ কথা হয়তো ঘোষণা কৰিব। It is